তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে 4, 5, 6 3 দিন হ'ব লগা বিশ্ব ইজতেমা হোজাই জিলাৰ মুৰাদাৰৰ শিৱপুৰত, আৰু সেই তাত আজি গৈ আছোঁ আমি ইজতেমা চাবলৈ। আৰু এতিয়া আহি পালোঁ দবকা টোল গেট। ঘৰৰ পৰা ওলাইছিলোঁ 3:15 বজাত আৰু এতিয়া হৈ গ'ল 4:15। যাওঁতে যাওঁতে মিনিমাম সন্ধিয়া 7 বাজিব। আৰু ফাইনেলি আহি পালোঁ সেইখন হোজাই মুৰাদাৰৰ শিৱপুৰত, যিখন ইজতেমা হ'বলৈ গৈ আছে সেইখন ইজতেমা স্থলীত। এতিয়া বাজিলে টাইম প্ৰায় 7:45। যিহেতু ইজতেমা স্থলী আহি পালোঁ আৰু পেণ্ডেলখন চাই, ইমান ডাঙৰ পেণ্ডেল, লাখ লাখ মানুহ ইয়াত একেলগত সমাগম হ'ব। পেণ্ডেলটো চাই বহুতো ভাল লাগিছে। আৰু এতিয়া টাইম হ'ল 11:45। এতিয়া বহুতো মানুহ পেণ্ডেলৰ ভিতৰত আৰু বহুতো মানুহ পেণ্ডেলৰ বাহিৰত আছে, চাব পাৰিছোঁ। কিন্তু এতিয়া ৰাতি যে ইমান হৈ গ'ল, এতিয়া মানুহটো টোপনি যাব লাগিব। এতিয়া চাব পাৰিছোঁ বহুতো মানুহ টোপনিত গৈছে। এতিয়া আমিও টোপনিত যাবলৈ ব্যৱস্থা কৰি আছোঁ। আৰু বহুতো মানুহ ইয়াত চাব পাৰিছোঁ, লাখ লাখ মানুহ পেণ্ডেলৰ ভিতৰত ঠাই দিব পৰা নাই সিহঁতে। এতিয়া বহুতো মানুহ পেণ্ডেলৰ বাহিৰত যে শুব বা টোপনি দিব, সিহঁতে ইমান কষ্ট হ'ব, কিন্তু উপায় নাই, অলপ কষ্টটো কৰিবই লাগিব। আৰু ৰাতিপুৱা হৈ গ'ল, ৰাতিপুৱাৰ দৃশ্য চাই বহুতো ভাল লাগিছে। আৰু আমি আহিছিলোঁ যোৱাকালি 5 তাৰিখত আৰু আজি হ'ল 6 তাৰিখ। আজি আমি দিনৰ 11টামান বজাত দোৱা ধৰিম। দোৱা ধৰাৰ পিছত আমি আকৌ ঘৰলৈ উভতি যাম। আৰু ইয়াত কোনো ধৰণৰ অসুবিধা নাই। ইয়াত চাওক, আপোনালোকে লিখাই আছে ফ্ৰী মেডিকেল কেম্প। হয়তো কাৰোবাৰ কিবা হৈ যাব পাৰে, ইয়াত ফ্ৰী চিকিৎসা কৰা হৈ আছে। কাৰো কোনো অসুবিধা হ'ব লগা নাই। কাৰোবাৰ কিবা হৈছে, আপোনালোকে ইয়াত আহিব আৰু ইয়াৰ পৰা আপোনালোকে সকলোৱে ফ্ৰী চিকিৎসা ল'ব পাৰিব। जो कुछ हुआ है अल्लाह से हुआ है। उसने अपने बंदे की मदद की है, उसने अपने बंदे को इज्जत दी है। और आप खाना खाते हो गुरु बैठकर। বহুত সময় পেণ্ডেলৰ তলত বহি ওৱাজ শুনিলোঁ, বহুত কথা জানিব পাৰিছোঁ। যি কথা আমি নাজানো সেই কথাখিনি আমি জানিব পাৰিছোঁ। আৰু এতিয়া ভাবিলোঁ যে ঘৰৰ কাৰণে কিবা এটা লৈ লওঁ, সেইকাৰণে আহিলোঁ এতিয়া বজাৰত। পেণ্ডেলৰ পৰা বহুতখিনি দূৰলৈ আহিলোঁ, এইখিনি বজাৰত। ইয়াৰ পৰা কিবা এটা লৈ ল'ম, ইয়াৰ পৰা লৈ পিছত গৈ দোৱা ধৰিম। দোৱা ধৰাৰ পিছতে ঘৰলৈ যাম আমি। আৰু এই ইজতেমাখন হ'ল এটা তবলিগী ইজতেমা। ইয়াৰ পৰা বহুত মানুহ 1 মাহ 2 মাহ 3 মাহ 4 মাহৰ কাৰণে ইয়াৰ পৰা জামাতত ওলাব। বহুত দূৰণি ঠাইত যাব জামাতত, আল্লাহৰ ৰাস্তাত ওলাই যাব, দিনৰ ৰাস্তাত। সিহঁতে বহুত কথা জানিব পাৰিব। আমি বহুত কথা জানিব পৰা নাই, সেইখিনি আমি আজি এই মেহফিলত আহি জানিব পাৰিছোঁ। আৰু এনেকৈ বহুত সময় ঘূৰিলোঁ ফুৰিলোঁ। আৰু আপোনালোকে চাওক, এটা বস্তু আপোনালোকক দেখাওঁ। আপোনালোকে কোনে কোনে এই ফলটো চিনি পায়, প্লিজ অলপ কমেণ্ট কৰি জনাব দেই। মই কিন্তু ফলটো চিনি পোৱা নাই। আপোনালোকক দিছোঁ, আপোনালোকে অলপ কমেণ্ট কৰি জনাব কি ফল এইটো। اللهم انصرنا نصرا بارزا 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 اللهم اكرمنا ولا تهنا اللهم اكرمنا ولا تهنا وزدنا ولا দোৱা ধৰি ওলাই আহিলোঁ। ভাবিছিলোঁ যে ৰাস্তাত ভিৰ নাপাম, আমি সকলোতকৈ আগতে আহিলোঁ। কিন্তু আহি চালোঁ আমাৰ আগতো বহুত মানুহ ৰাস্তাত থিয় হৈ আছে, ইমান ভিৰত ফচি আছে। কিন্তু আমি বাইক লৈ আহিছোঁ, ভাবিছোঁ যে আমি আগত যাম, কিন্তু ফচি গ'লোঁ বহুত। আৰু এনেকৈ আহি আছোঁ, কিন্তু আহি পালোঁ আৰু যাম। বহুত মানুহ ইয়াত গাড়ী লৈ থিয় হ'ব লগা হৈছে। সন্মুখত কিবা এটা হৈছে চাগে, কিন্তু এতিয়াও গম পোৱা নাই কি হ'ল। ইমান ভিৰ লাগি গ'ল একেলেঠাৰীয়া ৰাস্তাত। বহুত গাড়ী কি ক'ম, বহুত একদম চাবলৈ। আৰু ইয়াত আহি চালোঁ এতিয়া আমি যে সন্মুখত টোল গেট আছে, টোল গেটৰ কাৰণেহে ইমান ভিৰ লাগি গ'ল। আগতে গম পোৱা নাই, আহি ওচৰত আহি গম পালোঁ যে টোল গেট আছে সন্মুখত।
আৰু এনেকৈ ইমান জামত ফাঁচি গৈছিলোঁ, কিন্তু লাহে লাহে ওলাই আহিলোঁ। আৰু এতিয়া লাহে লাহে আমি ছাইডত ৰাস্তা যোনটো আছে টোল গেটত, সেইটো ৰাস্তাত আমি পাৰ হৈ আছোঁ। চা কিমান গাড়ী, বহুত গাড়ী, অগণন গাড়ী সেই তাত জমা হৈ গৈছিলে। ইমান এটা ডাঙৰ ইষ্টেমলৈ সকলোৱে আহিছে। আৰু এনেকৈ টোল গেটৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ৰাস্তা একদম পূৰা মানে ৰাস্তাত কোনো ভিৰ চিৰ নাই। এতিয়া আমি লাহে লাহে গৈ আছোঁ ঘৰলৈ। আৰু এতিয়া অলপ পিছতে আমি পামগৈ বাইপাছ। তো গাইছ, আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ সকলোৱে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু পৰৱৰ্তী মোৰ ভিডিঅ' চোৱাৰ কাৰণে কাষত থকা বেল আইকনটি অল ন'টিফিকেশ্যন কৰি ৰাখক। তো আজিৰ কাৰণে বাই।